পানী অকমান সেই ছিটিয়াই দিলো দেই গোটেই শাক পাচলিখিনি পৰা একাপ সেই ফ্ৰেছ হৈ আছে একদম কৈছে নহয় আমাৰ গোটেই গাঁওখনত এনেকুৱা ষ্টেণ্ডাৰ্ড দোকান নাই আকৌ দেখিছে খাই নহয় আপুনি কওক আছে যদি মই যে সৰু সৰু ষ্টাম্পবোৰ আনি দিছিলোঁ সেইবোৰ সেই চব্জিবোৰৰ ওপৰত সেই লগাই দিব জান নাই ষ্টিকাৰবোৰ যে কিহৰ এইবোৰ সেই ষ্টিকাৰ লগাইছ তহঁতি চব্জিৰ ওপৰত এই আকৌ চম্পাই সেই ষ্টিকাৰ লগাই দিব বোলে সেই বেছি দামত বিকিব পাৰিব আপোনালোকৰ কথা ক'লে মানে সেই কথাবোৰ বুজি নাপায় কিহৰ ষ্টিকাৰ লগাই দিব মানে কি আকৌ এই ষ্টিকাৰবোৰ লগাই দিলে সেই মানুহক ক'ব পাৰিম বাহিৰৰ পৰা আনিছোঁ বুলি বাহিৰৰ চব্জিৰ দাম বুলি ক'ম একেবাৰে হাই সেই প্ৰটিন থকা ভিটামিন থকা এই হাই সেই মাত্ৰাত প্ৰটিন আছে বুলি ক'ম আকৌ আজিকালি মানুহে এইবোৰ বিচাৰি ফুৰে খাবলৈ গুৱাহাটীৰ পৰা আনিছোঁ আকৌ ইমান গুৱাহাটীৰ পৰা অনা বস্তুৰ দাম হ'বই সেই বাহিৰত যদি 10 টকা হয় আপুনি 20 টকাত বিকিব লাগিব আমি এই গাঁৱৰ মানুহে এই দাম দি পেলাই সেই বাৰীতে সেই বিলাহী এই কচু ঢেকীয়া হয় ইমান দাম দি দিয়া ষ্টিকাৰ লগালে বুলি নিদিয়ে হেও এইজনীয়া গোটেইখনা দোকানৰ দুবাৰ এই ষ্টিকাৰ লগাই কথাটো নোহোৱা নহয় পিছে দেই গাঁৱতে শাকে পাচলিয়ে ঢেকীয়া চেকীয়া চব পায়েই আকৌ মই যদি সেই গাঁৱতে 10 টকাত পোৱা কচুত ষ্টিকাৰ লগাই যদি বোলো সেই 30 টকাত বিকো থৰি কিনিবনে কোনোবাই আপোনালোকে যে নেজানে দেই কথা ক'ব জানিব লাগিব মই কালি এতিয়া কেনেকৈ সেই গুটি কচু নেকি সেয়া ঘৰতে হোৱা গুটি কচু মই একদম 40 টকা কেজিত বিকি আছো কৈছে নহয় কালি মোক চেপেটিয়ে নিয়াহি নাই জানো চেপেটিয়ে কালি ধনিয়া কেইডালমান বিচাৰি আহিছিলে এই তেতিয়া সেই কচু বিকি আছিলে এজনীয়ে 40 টকাত কৈছে নহয় মানুহ যোৱাৰ পিছত মোক বোলে গুটি কচু পৰা বোলে সেই 10 টকাত পোৱা বোলে সেই ধৰি বোলে 40 টকাকৈ বোলে গাঁৱৰ মানুহবিলাকে ৰাম ঠগন দিছোঁ আকৌ বুলি কৈছে ক'বলৈ দিয়ক ক'লেই নহ'ব নহয় ক'ব বাহিৰৰ পৰা আনিছোঁ গুৱাহাটীৰ পৰা আনিছোঁ শ্বিলঙৰ পৰা আনিছোঁ এনেকৈ ক'ব চব্জি এইবোৰ শ্বিলঙৰ চব্জি এনেকৈ আৰু বিজনেছত মানুহে অলপ ঠগিব লাগিব ইমান সোজা হৈ দিলে আৰু কি হেৰি আপুনি সেই প্ৰফিটডাল কৰিব আৰু আপোনাক কৈছিলোঁ নহয় আমি দুগৰাকী সেই চব্জি হেৰিয়াত বহিমেই আপুনি হেৰি কৰিব আকৌ এই সৰু ঘুমটিকে তামোল পাণ তাৰপিছত এইবোৰ জৰ্দা বিমল শিখৰ তিৰংগা এইবোৰ বিকিব পাৰে দেখোন চাদাই তাদাই চুনে তুনে অলপখন বিকি হয়নে আজিকালি সেইবোৰতহে বেছি হেৰি মানুহ খাওঁ ভাত পানী ইমান নাখায় যিমান সেই কলেজীয়া ল'ৰা ছোৱালীসোপা সেই তিৰংগা শিখৰখন খায় কথাটো হয় পিছে দেই সৰুকে ঘুমটি এখন খুলি দিলে কিন্তু বেলেগ বিক্ৰী হ'ব আকৌ মই ৰেডি কৰি থৈছোঁ চব আগফালে দোকানখন তৰিবলৈহে আছে কাইলৈ খুটা টুটা পিটি দিম আৰু চাং এখন দি দিম হৈয়ে যাব অলপ যে নহয় এই পচা কৰি দিব লাগিব অকণমান চেই এই চব্জি লৈ লওক শ্বিলঙৰ চব্জি এনেকৈ ধৰণে মানে ঈশ্বৰৰ ভাল লাগিছে কিন্তু দেই মই আকৌ গম নাপাওঁ নহয় তহঁতৰ শাক পাচলি দোকান দিছ বুলি মোক হেৰি আকৌ এই ফুৰিয়ে কওঁতেহে গম পাইছোঁ হ'ল নহয় পৰহি দিনাখন ষ্টাৰ্ট কৰিছোঁ আকৌ ভাল কৰিলি দেই একদম তিনিটাই লগ লাগি ভাল কৰিলি আকৌ আমাৰ আকৌ হেৰি দোকান ঠেকুৱাৰ দোকানখনৰ বাকী একোৱে নাই নহয় কেতিয়াবা তিনিআলি মুখত তহঁতি আগতে বহা দিয়া সেয়াহে ভাল কৰি দোকানখন তৰি ললি ভাল লাগিছে আকৌ মই আকৌ বোলে সেই ঘৰত চব্জি তব্জি নাই বোলো তহঁতৰ দোকানৰ পৰা লৈ যাওঁ ঘৰৰ দোকানখন থাকোঁতে বেলেগত কেলৈ ল'বি আকৌ হেৰি কি লাগে কিবা হেৰি ভাল লাগিছে আকৌ দোকানী ফিলিংছ কৰিছে যে তাহাঁতি দুজনী দেচোন মই অকণমান হেৰি শিখৰ তীখৰ সেই বিমল চিমলৰ পেকেটবোৰ আনিছিলোঁ এইবোৰ ঠিক ঠাক কৰি দিওঁ কাইলৈ পৰা আকৌ হেৰি দোকানখন বঢ়াই দিব লাগিব নহয় তাহাঁতি শিখৰ দোকান দিবি আৰু শিখৰ তিৰংগা সেইবোৰ যে এবাৰ ভাল কৰিছে দেই এইজনে কাইলৈ পৰা হেৰি দোকানৰ মুখতে বহি দিব এনেই থকাতকৈ ইফাল সিফাল কৰি থকাতকৈ হেৰি নহয় পিছতো কি লাগে মোক হেৰি আকৌ শাক পাচলি একোৱে নাই যে ক'ব নাই এইকেইদিন আলু সোপাকে হেৰি পিটিকা কৰি কচুকে উতলা খাইছোঁ আমাৰ আকৌ বোলে আজি বিৰিয়ানীয়ে বোলে হেৰি বোলে আজি শাক পাচলি অকণমান কিবা এটা বনাব দেই বোলে হেৰি কচোন বন্ধাকবি কেনেকৈ দিছ বন্ধাকবি হেৰি কেজি 20 টকা এজনীয়ে মাৰিব বিজনেছ কৰিব এই বন্ধাকবি হেৰি ষ্টিকাৰ লগাটো হেৰি কেজি 100 টকা কি শাক পাচলিৰ দাম বাঢ়িলে নি তিনিআলি মুখত দেখোন সুধি আহিলোঁ কেজি 20 টকা বুলিয়ে কৈছে নহয় মানে বাইদেউ নাজানে দুবিধ আছে তাৰমানে এটা ষ্টিকাৰ লগা আৰু এটা ষ্টিকাৰ নলগা ষ্টিকাৰ লগাটো আপুনি হেৰি সস্তীয়া বেছি ভিটামিন প্ৰটিন সেইবোৰ একো নাই মানে এই ষ্টিকাৰ লগাটোত তাৰমানে আপুনি অকণমান ভিটামিন প্ৰটিন এইবোৰ আপোনাৰ বেমাৰ আজাৰৰ পৰা হেৰি অকণমান বচাই ৰাখিব মানে জানো পাই আকৌ মই আকৌ হেৰি গমেই নাপাওঁ নহয় আকৌ হেৰি কিবা শ্বিলঙৰ পৰা ক'ৰ পৰা আনিছে বোলে লৈ যা কেজি সেই 100 টকাটো লৈ যা খাই ভাল পাবি আমাৰ শকতি নাই পায় 100 টকা কেজিতে বন্ধাকবি খাবলৈ 20 টকা দিয়া সেই 20 টকাটোকে দিয়ে পায় ইহঁতৰ দোকানত দেখোন এইবোৰ জুই চাই দাম হেৰি নহয় পিছে পলথিনত ভাত হৈছে যে সেইবোৰ বিলাহী নে কি বিলাহী লাগে নি কিমানকে দিছা
ঘৰত মই মানে এনে সুধিছে আমাৰ বাৰীত পটখন বিলাহী লাগিছে হৈ পকি একেবাৰে গোটেইখন বিলাহীয়ে বিলাহী এইটো মানে হেৰি আমাৰ দেশী বিলাহী নহয় মানে এইটো শ্বিলঙৰ পৰা অনা হয় একদম হাইব্ৰিডৰ এবাৰ খালে আৰু বেলেগ বিলাহী খাবলৈ মন নাযাব এনেকুৱা মানে টেষ্ট নহয় মানে আপোনাক খালে মানে বেমাৰ আজাৰ নহয় একদম পুৰা প্ৰটিন থকা তাহাঁতৰ দোকানত তাৰমানে চব হেৰি কিবা কি বুলি কৈছে এইটো প্ৰটিন নেকি সেইটো থকাই আছে নি সেইটো নথকা নাই নি আমাক সেই প্ৰটিন নথকাটো দিবি আকৌ ইমান দাম দিয়া আকৌ সেইটো এক্সট্ৰা কি লগাইছে আকৌ প্ৰটিন সেইবোৰ খালে ভালহে আকৌ বেমাৰ আজাৰ নহয় আমাৰ ইনেও বেমাৰ আজাৰ নাই এনেকৈ বিশেষ হ'ব যে এতিয়া সেই পইচা নাই মই সেই 20 টকা এটা লৈ আহিছোঁ বন্ধাকবি এটাকে দে তাৰ দোকানৰ পৰা বস্তু ল'বলৈ খালে মানুহ তেওঁ হ'ব হে এইজনক ক'লো বোলো মুড মগুকেইটা বোলো সেই ভিতৰলৈ ভৰাই মেলি থ'বচোন এতিয়া সেইবছৰ নামঘৰলৈ নিব লাগিব হেৰি শুনিছে নাই কাণৰ কাষত সেই ৰেডিঅ'ডাল চলাই ল'ব দিনৰ দিনটো এজন কি হ'ল হয় মানুহজনী বছ চিৰিব পাৰা দেই তুমি বুট মগুখিনি আনিলে নে মই ভিতৰলৈ আপুনি চব কাম কৰি থোৱাৰ পাছতো মানুহজনী এনেই টেটু ফালি থাকে হেৰ আনিলো কলপাত চলপাত কাটি মেলি কুঁহিয়া চুহিয়া গোটেইখন গোটাই মেলি নামঘৰলৈ কাইলৈ ৰাতিপুৱাতে লৈ যাম টমকেশ্বৰ বুঢ়াক ক'লে নাই বাৰু ইবেলি আপুনি পাহৰিছিলে কিন্তু বুঢ়াটো আকৌ বেলেগ ফেচ পাতে দেই আকৌ এবাৰ মনত পেলাই দিছোঁ গধূলি সময়ত আপুনি আকৌ সেই কৈ থৈ আহিবগৈ ঘৰত গৈ ক'লো চবকে ক'লো আকৌ এবাৰ ফোন কৰি জনাই দিম পাই বিলনীয়া কৈ থৈছা নহয় তুমি হেৰি ধনক কৈ দিবা আকৌ ধনৰ তাৰপিছত এইজনী চেপেটি সিহঁতক মাতি দিবা এইটো সিটো কৰি দিবলৈ তামোল পাণ কাটিবলৈ মেলিবলৈ তামোল চালিখন দিবই লাগিব নহয় সেইখিনি কাম আকৌ আছেই কৰিবলৈ আহিম বুলি কৈছিলে এতিয়ালৈকে দেখোন দেখাই নাই এজনীও হেৰি আইসকল আহিব লাগে আকৌ ইটো সিটো লাগি দিলেহে আহিব ফোন কৰিছিলোঁ এতিয়া আহি আছোঁ বুলি কৈছে গোটেইকেইজনীক একেলগতে লৈ পেলাই সেই ভনৰ আহি আছে বোলে তাহাঁতৰ হতে সেই গোটেইখন কটোৱাই মেলি কাইলৈ ভালে নামখন হৈ গ'লে মানে হাঁহখন ভালে কুশলে পাৰ হ'ব লাগে আৰু এটা কথা আপোনাক মানে কি এতিয়া সকিয়াই দিছোঁ দেই এই ভকতৰ লগত বহি পেলাই আপুনি সেই মিঠাই সোপা নাখাব কিন্তু কৈ দিলোঁ মই কোনোবাই দিলে নাখাওঁ বুলি চিধা ক'ব মই মানুহৰ আগত কিন্তু গালি দিবলৈ ক'লে কথা বেয়া হ'ব আজি চুগাৰটো চেক কৰিছোঁ নহয় ঠিকে আছে গম পাইছা নাই তাৰমানে কি ক'ব বিচাৰিছে চুগাৰটো ঠিক আছে মানে সেই আপুনি কাইলৈ মানে সেই মিঠাই দুটামান সেই গিলি দিব তাৰমানে মানা কৰিছোঁ কিন্তু দেই মই বাৰে প্ৰতি সেই হাস্পাতালৰ সেই দৌৰিব নাই আপোনাৰ লগত কাম নাই মোৰ কাইলৈ কথা কাইলৈ দেখাব এতিয়া সেই লাল চাহ বাতি কৰা নেকি ন এতিয়া চাহ পানী জুতি ল'বলৈ নাই দেই মই সিহঁতিকেইজনী আহিবা একেবাৰে আহিবা তাহাঁতৰকেইজনীকে সেই চাহ সুধি লগতে খাব তেতিয়া কালি অনা মিঠাই আছে নহয় সিহঁতকেইজনীক দি দিবা পাই ইমানখন কৰি মেলি দিছে হ'ব শিকাব নালাগে তাহাঁতৰ যহতে নিজে সেই লাপক মুখত ভাবলে নেখাওঁ দিয়া নেখাওঁ যাওঁ মই অলপ চাওঁচোন বস্তুবোৰ চব ঠিকে থাকে আছে নাই কিবা কম বেছ হৈ যাব পাৰে নহয় এই মানুহটো কোনো ভৰসা নাই মিঠাই সোপা খাই লৈ পেলাই কৈ থ'ব লাগিব চবকে নিদিবলৈ আমাৰ এই পুষ্পাঞ্জলি আহিম বুলি ক'লে এতিয়ালৈকে পোৱাহিয়ে নাই কেতিয়া আহি সোমাবহি জানো কাইলৈ ফালে এখন আছে তাই থাকিলেও অকণমান মোৰ সেই কামবোৰ হৈ থাকে অকলে গোটেইখন